নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই লাইক কৰিব, কমেণ্ট কৰিব এইটো কাৰণে নকওঁ যে আপোনালোকৰ মাজৰে যিজন অভিনেতা, আপোনালোকৰ সকলোৰে মৰমৰ কিশোৰ দাস বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। এইটো খবৰ সকলোৱে পাইছে আৰু আমিও পাইছোঁ। ইয়াৰ ওপৰত ভিডিঅ' বনাব নালাগে যদিও এইটো কাৰণে ভিডিঅ' বনাইছোঁ যে যিবিলাকে বৰ্তমান যিটো সহায়ৰ হাত আগবঢ়াব বিচাৰিছে কিন্তু পৰা নাই, সেইসকলে যাতে এই ভিডিঅ'টোৰ জৰিয়তে সহায়ৰ হাত আগবাঢ়িব পাৰে সেইটো কাৰণে। আৰু আমাৰ মৰমৰ শিল্পী, জনপ্ৰিয় অভিনেতা কিশোৰ দাস যেতিয়া আমি খবৰটো পাইছিলোঁ অতিকে মৰ্মান্তিক হৈছিলোঁ। ইমান কম বয়সতে ইমান ডাঙৰ এটা বেমাৰত তেওঁ আক্ৰান্ত হৈ আছে। সেইটো কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ সোনকালে সুস্থ হৈ আকৌ আমাৰ আগৰ নিচিনাকৈ নৃত্য, গীত, অভিনয়ৰ মাজেৰে আমাক আনন্দিত কৰিব পাৰে। তো বেছিকৈ শ্বেয়াৰ কৰিব, কাৰণ তেওঁৰ যিখিনি সাহায্য লাগে, এই বেমাৰটোত বহুত বেছি পইচাৰ প্ৰয়োজন হৈছে, যিহেতু তেওঁক বাহিৰত যোৱা হৈছিল, মুম্বাইত লৈ যোৱা হৈছিল আৰু পইচাৰ অসুবিধাৰ কাৰণে তেখেতক আনি আকৌ হেল্থ চিটি হস্পিটেল, বৰ্তমান গুৱাহাটীত যিখন হেল্থ চিটি হস্পিটেল আছে সেইখন হস্পিটেলত তেখেতক ৰখা হৈছে। সেইটো কাৰণে আমি তেখেতক সহায় কৰিব লাগে যাতে তেওঁ উন্নতমানৰ চিকিৎসাৰে আমাৰ মাজত আকৌ আগৰ নিচিনাকৈ আহিব পাৰে, আমি সকলোৱে তেওঁক দেখা পাওঁ। এইটো কাৰণে তেখেতক যিমান পাৰি সহায় কৰিব লাগে আৰু তেখেতৰ যিখিনি সহায়ৰ এড্ৰেছ, যিখিনি ডিটেইলছ দিব লাগে সেইখিনি মই স্ক্ৰীণত লগাই দিম। আপোনালোকে তাত গৈ কিনে সহায় কৰিব পাৰে যিবিলাকে বিচাৰে। আপুনি যদি কৰিব নিবিচাৰে, আপোনাৰ বন্ধুবৰ্গ কৰিব বিচাৰিব পাৰে। সেইটো কাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু তেখেতক মুম্বাইত লৈ যোৱাত আপোনালোকৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গেও তেখেতক সহায় কৰিব বুলি কথা দিছে আৰু তেখেতে যিমান পাৰে সিমান সহায় কৰিছেও বৰ্তমানলৈকে। সঁচাই মানুহৰ জীৱনত কি হয় কি নহয় কোনেও গম নাপায়। আজি এই সুস্থ ল'ৰাজন কেনেকুৱা এটা বেমাৰত আক্ৰান্ত হৈছিল কোনেওতো গম পোৱা নাছিল, একমাত্ৰ ভগৱান জানে। সেইটো কাৰণে আমি যিকেইটা দিন জীয়াই থাকোঁ সেইকেইটা দিনতে কোনোৱে কাৰো প্ৰতি হিংসা ভাৱ নাৰাখি সকলোৰে লগত মিলা প্ৰীতিৰে জীৱনটো উদযাপন কৰাটোহে আমাৰ বাবে মেইন কথা। আৰু আপোনালোক সকলোৱে তেখেতক যিমান পাৰে সহায় কৰিব আৰু তেখেতৰ আকৌ আগৰ নিচিনাকৈ হাঁহি ফূৰ্তিৰ দিনবিলাক আকৌ ঘূৰাই দিয়াত সহায় কৰিব। মই এই ভিডিঅ'টো আপোনালোকক সহায়ৰ বাবে শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।